হাই হেল্ল' গাইজ গুড মৰ্ণিং। কি খবৰ? আশা কৰোঁ সকলোৱে ভাল আৰু মোৰো ভালেই আপোনালোকৰ আশীৰ্বাদত। আৰু মই এতিয়া বৰ্তমান গৈ আছোঁ, মোৰ দাদা এজন লগত গৈ আছোঁ। বৰ্তমান দাদাই ড্ৰাইভিং কৰি আছে আৰু দুয়োজনে মিলি গৈ আছোঁ এফালে। আৰু ক'ত গৈ আছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, কিয়নো আজি হৈছে ছানডে যিহেতু আমাৰ বন্ধ আছে, কাম বন্ধ যিহেতু সেইকাৰণে আমি অলপ ওলাই আহিলোঁ ফুৰিবলৈ যাওঁতে। তাতে মই ইয়াত নতুন যিহেতু যোৱা নাছিলোঁ ক'তো, তাৰ কাৰণে ভাবিছোঁ অলপ যাওঁচোন ওলাই। সেয়ে ভাবিলোঁ দুয়োপাৰৰ সেউজীয়া আৰু মাজে মাজে গৈ আছোঁ সেউজীয়া দুয়োপাৰে চাওকচোন, দুয়োপাৰে সেউজময় পৰিৱেশৰ মাজে মাজে আৰু গান শুনি শুনি গৈ আছোঁ গাড়ীত। চাওকচোন কি মজা লাগিছে নহয়, পৰিৱেশটো ভালেই লাগিছে। এটা প্ৰাকৃতিক সৌন্দৰ্য মাজে মাজে যেতিয়া যায় নহয় কেতিয়াবা বহুতেই ভাল লাগে। কিয়নো হাই হেল্ল' গাইজ, যিহেতু মই ইয়াৰ নতুন বুলি কৈছোঁৱেই, সেয়েহে মই ড্ৰাইভিং কৰাও নাই, সেইকাৰণে দাদাক ড্ৰাইভিং কৰিব দিছোঁ আৰু গৈ আছোঁ দুয়োজনে মিলি গৈ আছোঁ ক'ত জানেই নহয়। মই অলপ আগত কৈছিলোঁ যিহেতু ছানডে মানে সেইকাৰণেহে আমি গৈ আছোঁ ছানডে মাৰ্কেটলৈ। যিহেতু সপ্তাহী বজাৰ হয় দেওবাৰ, সেয়েহে ডাঙৰ সপ্তাহী বজাৰ কোনেও দেখা নাই। বোলো চাওঁচোন ইয়াৰ মানসৰ ডাঙৰ বজাৰ দেওবাৰ দিনটোত বহে বোলে, তাকে চাওঁ বুলি আহিলোঁ। আৰু শেষত লাহে লাহে পাবলৈ হৈছে আৰু কাষত চাহ কি সুন্দৰ এক চাহ বাগান। মুঠে মানস এইখন বৃহৎ এটা এৰিয়াৰ চাহ বাগান হয়। আৰু লাহে লাহে আহি পাই গ'লহি আমি বজাৰৰ সমীপত। এয়া হৈছে বজাৰ আৰু আমি এতিয়া গাড়ী থ'বলৈ জেগা পোৱা নাই। আমি আহি পাই গ'লো সেয়েহে মানাছৰ হালবাৰী বজাৰত। কিমান গাড়ী পায় চব এটা বৃহৎ ডাঙৰ এলেকা হয় বজাৰ, পুৰা গাড়ী চাপ পাই আমি ভিতৰলৈ সোমাই যাম, তাৰপিছত ভিডিঅ'টো চাই থাকিব। সেইকাৰণে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰিব। বহুত দিন হ'ল ভিডিঅ' দিয়া নাই, সময় নাপাওঁ, সেয়েহে কি ক'ম। ভাবোঁ এয়া আছে চব্জি ৰাইজে বজাৰ, দিলে চব পুৰা কিন্তু চব্জি কি বজাৰ। কৰিব, সময় নাই কামৰ আমাৰ গাড়ী এনেকুৱা আৰু ৰাখিবলৈ জেগা নাই পোৱা। কি আৰু ভিডিঅ' দিম। তথাপিতো যি পাৰিছোঁ তাকে দিছোঁ আপোনালোকক। মই কেনেকৈ আছোঁ তাকে দেখুৱাইছোঁ আৰু যি নহওক ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট সেইখিনি কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব একদমেই আৰু লাহে লাহে আমি আপোনালোকে সোমাই গৈ ছাবস্ক্ৰাইব কৰাই, আছো যিখিনিয়ে ছাবস্ক্ৰাইব কৰিছে আনছাবস্ক্ৰাইব কৰি গৈছে। এতিয়া কেতিয়াবা দেখোন একেবাৰে আৰম্ভণিৰ পৰা বেয়াই কিতাপত লাগে জানেনে, তামোলহে দেখা পাইছো। চব গছে সেইকাৰণে গছে আৰু কি ক'ম। তামোলহে তামোল, বাকী আপোনালোকে ইফালে তামোল চাওকচোন ইফালে এয়া তামোল ইফালে তামোল 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 কেৱল তামোল। তামোল। ইফালে তামোল চাবা নে ইফালে চাবা, দুই পাৰে তামোল চাব। ইমানে তামোল ক'বলৈ হৈছে কি তামোলৰ বজাৰ। বাকী কি বজাৰ আছে চাওঁ, দেখা যাওক। তামোল তামোল মানে তামোলহে আৰু যেন পাইছোঁ বজাৰখন, কেৱল তামোল। যথেষ্ট মানুহ। আৰু লাহে লাহে অলপ মানুহৰ ভিৰৰ মাজত সোমাই গৈছোঁ। তামোল বুলি আমি ভিৰৰ মাজত সোমাই গ'লোঁ। এইবাৰ মিঠাই দোকান মানে বজাৰ মানে এখন বৃহৎ ডাঙৰ এলেকা এটা বজাৰ। ছাতি বৰষুণৰ চিজন আহিছে, ছাতি লৈ লোৱা ছাতি আমাৰ এই কৃষ্ণ কলম লগাও, উপকাৰ নিশ্চয় পাব। ইয়াৰ এটা ফাইল ঘৰত থাকিলে সদায় কামত আহিব। মনে মনে ঘূৰি আছোঁ বজাৰখন এফালৰ পৰা বহুত ডাঙৰ আমাৰ এইফালে যায় বড়ো মানুহটো মেলা মনত শাক চব্জি দোকান, মাছৰ দোকানত যাওঁ বজাৰ, মাছ চব এইফালে পুৰা গাহৰি আদি আছে পুৰা। এতিয়া গাহৰি মাংসটো ল'বই লাগিব ন।
হাই হেল্ল' গাইছ, আমাৰ বজাৰ কৰা হৈ গ'ল। এতিয়া আমি যাওঁ। আৰু আপোনালোকে যদি মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই যদি ফ'ল' কৰি দিব, দিয়া হৈছে, আৰু ফেচবুকতো ফ'ল' কৰি ল'ব। মোৰ পেজটো দিয়া আছে, আপোনালোকে প্লিজ। ধন্যবাদ।